নমস্কাৰ বন্ধুসকল, নাথ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আজি কথা পাতিম লোকেল কুকুৰা 100 যদি ফাৰ্মিং কৰি বুলি ভাবোঁ তে আমাৰ হাতত মূলধন কিমান লাগিব তে তাৰ ওপৰত আজি আমি কথা পাতিম। ভিডিঅ'টো অকণমান লম্বা হ'ব, তে ভিডিঅ'টো আপোনালোকে কাটা কুটা নকৰি পেলাই সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাব। বন্ধুসকল, যদি আপোনালোকে 100 আমাৰ থলুৱা লোকেল কুকুৰা পুহিম বুলি ভাবিছে তে তাৰ খৰচাৰ ওপৰত কথা পাতিম। খৰচা আপুনি অকণমান কমকৈ কৰিম বুলি ভাবিলে কিছুমান ঘৰুৱাভাৱে কৰিব লাগিব, আৰু যদি আপুনি সম্পূৰ্ণ ফিট কৰিম বুলি কয় তেতিয়াহ'লে আপোনালোকৰ খৰচা বহুত হৈ যাব। ঘৰুৱাভাৱে কেনেকৈ কৰিব তাৰ ওপৰত আজি আমি কথা পাতিম মই। তে বন্ধুসকল, ফাৰ্ষ্ট আপোনালোকৰ 100 পোৱালি যদি 40 টকাকৈ আপোনালোকে কিনিবলৈ পায় তে 100 পোৱালিৰ দাম হৈ আছে আপোনাৰ 4000 টকা। আৰু দানা গডৰেজৰ ষ্টেটাৰ দানা যদি আপোনালোকে খুৱাই লোকেল কুকুৰাৰ তে ষ্টেটাৰ দানা 5 বেগ খুৱাব লাগিব। 5 বেগ খুৱালে 5 বেগৰ দাম হৈ আছে আপোনালোকৰ 10000 টকা। আৰু তাৰ লগতে আপুনি খুদি চাউল বা মাকৈ গুড়া তেনেকুৱা ধৰণৰ অন্যান্য খৰচা আপোনালোকে 2000 টকা কৰিব লাগিব। তে মেডিচিন এনেকৈ টোটেল খৰচা মিলাই পেলাই ধৰক 16000 বা 17000 টকাৰ ভিতৰত আপোনাৰ 100 মুৰ্গী ওলাই যাব। আৰু যদি বন্ধুসকল আপোনালোকে ফাৰ্মিং হিচাপে কৰিম বুলি ভাবিছে তে 100 কুকুৰা পুহি পেলাই তেনেকুৱা এটা আপোনালোকে ভাল প্ৰফিট দেখা নাপাব। যদি আপোনালোকে 400 বা 500 কুকুৰা পোহে তেতিয়া এটা আপোনালোকে ভাল প্ৰফিটৰ মুখামুখি হ'ব। কিয় 100 কুকুৰাত আপোনালোকে খাটি থাকিলে 1 মাহ বা 2 মাহ 3 মাহ যেতিয়া আপোনালোকে পাৰ কৰিব তে লাভৰ মূৰত আপোনালোকে 8000 বা 7000 টকা এটা দেখা পাব। কিন্তু 3 মাহত যদি 7000 বা 8000 টকা এটা আপোনালোকে দেখা পায় তে সেইটো কোনো আপোনালোকে প্ৰফিট বুলি ধৰিব নোৱাৰে। মাহেকৰ হিচাপত আপোনালোকৰ 2500 বা 3000 টকা হ'বগৈ। তে বন্ধুসকল, যদি আপোনালোকে ফাৰ্মিং হিচাপে কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 200 বা 300 কুকুৰা পোহক। ফাৰ্ষ্টতে 200 বা 300 কুকুৰা পুহিলে আপোনালোকৰ বহুখিনি অভিজ্ঞতা হ'ব। আৰু মেডিচিন বুলিবলৈ মোৰ আগৰ ভিডিঅ' দিয়া আছে, আগৰ ভিডিঅ'বিলাকো চাব। আৰু যদি কিবা অসুবিধা হয় মোৰ যোগাযোগ নাম্বাৰ মই দি দিম, কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে কমেণ্ট কৰি জনাব কিবা যদি অসুবিধা হয়। আৰু পোৱালিটো কিনোতে খুব সাৱধান কিনিব যাতে কোনো ধৰণৰ দালাল চক্ৰৰ হাতত নপৰে। লোকেল পোৱালি বুলি কৈ সোণালী পোৱালি দি পেলাই যাতে আপোনালোকক ঠগামি নকৰে। তে পোৱালি আপোনালোকে ভাল পোৱালি চাই ল'ব, লোকেল থলুৱা কুকুৰাৰ পোৱালি ল'ব। যদিহে আপোনালোকে 300 কুকুৰা পোহে তেতিয়া 300 কুকুৰা পুহিলে আপোনালোকে এটা ভাল প্ৰফিট দেখা পাব। 300 কুকুৰা পুহিলে আপোনালোকৰ 45000 টকা এটা খৰচা হ'ব। আৰু 45000 টকা খৰচা কৰিলে আপোনালোকে বিকাৰ সময়লৈকে হৈ যাব। আৰু বন্ধুসকল, 300 পোৱালিৰ ভিতৰত আপোনালোকৰ 20টা পোৱালি মৰ্টেলিটি হ'ব, 20টা পোৱালি আপোনালোকৰ মৰিব। আৰু 300ৰ পৰা যদি 20টা পোৱালি আপুনি মাইনাছ কৰি দিয়ে 280টা পোৱালি থাকিব। আৰু 280টা পোৱালিৰ যদি আপোনালোকৰ গড়ে 800 গ্ৰামকৈ হয়, 800 গ্ৰামকৈ হ'লে আপোনালোকৰ 224 কেজি হ'ব। 224 কেজি যদি আপোনালোকে হ'লচেল ৰেটত 300কৈও বিক্ৰী কৰে, তো মই মেক্সিমাম তলৰ যোনটো ৰেট সেইটো ৰেট কৈছোঁ। 300 ৰেটটোৰ ওপৰতে থাকে, 320 টকা 330 টকা থাকে, তথাপিতো মই 300 টকাকৈ ধৰিছোঁ। তে 300 টকাকৈ যদি আপোনালোকে 224 কেজি আপোনালোকে বিক্ৰী কৰে তে 67200 টকা হ'ব টোটেল। তে 67200 টকাৰ পৰা যদি আপোনালোকে 45000 টকা মাইনাছ কৰি দিয়ে তে 22200 টকা এটা আপোনালোকৰ লাভৰ ঘৰত থাকিব। তে বন্ধুসকল, লোকেল কুকুৰাৰ ফাৰ্মিংটো খুব লাভজনক এটা ব্যৱসায়, কিন্তু আপোনালোকে মেইনটেনেঞ্চখিনি খুব ধুনীয়াকৈ কৰিব লাগিব। সম্পূৰ্ণ আপোনালোকে কিনা ফুড খোৱালে নহ'ব। কিছুমান বস্তু আপোনালোকে ঘৰুৱাভাৱেও দিব পাৰে, যেনেকৈ এক টাইম আপোনালোকে ভাত দিব পাৰে বা খুদি চাউল দিব পাৰে। সম্পূৰ্ণ যদি কিনা ফিড খুৱাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ খৰচাটো বহুত বাঢ়ি যাব। আৰু আপোনালোকে ভেকচিন কেতিয়া দিব লাগে, কেনেকৈ কি মেডিচিন দিব লাগে সেইখিনি মই আগৰ ভিডিঅ' বনাই থৈছোঁ, সেইখিনি চাব। আৰু যদি কিবা অসুবিধা হয় মোক কমেণ্ট বক্সত জনাব, নিশ্চয় মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। তে আমাৰ অসমৰ যদি তেনেকুৱা যুৱক যুৱতী কোনোবা এজনে লোকেল কুকুৰা ফাৰ্মিঙে হওক বা লোকেল হাঁহ ফাৰ্মিঙে হওক কিবা এটা কৰ্মসংস্থাপন যদি পায় বা কিবা এটা স্বাৱলম্বিতাৰ দিশ দেখা পায় তে ফাৰ্মাৰ হিচাপে মোৰো এটা ভাল লাগিব।
তাৰ বাবে মই আপোনালোকক এটা সৰু সৰু ভিডিঅ' বনাই পেলাই অৱগত কৰিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকেও তেনেকৈ ফাৰ্ম এখন কৰক, লোকেল কুকুৰাই হওক বা গাহৰি ফাৰ্মেই হওক, যিকোনো ফাৰ্মিং এখন কৰি পেলাই যাতে আপোনালোকে স্বাৱলম্বিতাৰ দিশ দেখা পায়। তাৰ বাবে বন্ধুসকল মই আজি ভিডিঅ'টো আপোনালোকক বনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয় আপোনালোকৰ এটা লাইক পালে মই আৰু এনেকুৱা ফাৰ্মিং ভিডিঅ' বনাবলৈ অকণমান প্ৰেৰণা পাওঁ। তাৰ বাবে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আপোনালোকৰ নিজৰ কৰি ল'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ফাৰ্মিং ভিডিঅ' মই দিয়ে থাকোঁ, প্ৰায় সময় পালে মই এনেকুৱা ফাৰ্মিং ভিডিঅ' দিওঁ। আৰু বন্ধুসকল, এইখিনি মোৰ নিজৰ ইনকুবেটৰ মেচিনত জগাই লোৱা পোৱালি। ইয়াতে সেইকাৰণে সৰু ডাঙৰ মিক্স আছে। ইহঁতৰ বয়স বুলিবলৈ এতিয়া ডাঙৰখিনি সৰুখিনিৰ মই বয়স সঠিক ৰিজাল্টটো আপোনালোকক দিব নোৱাৰিম। ইয়াতে 3টা বেষ্টৰ পোৱালি আছে, তাৰ বাবে মই সিহঁতৰ সঠিক বয়সটো ক'ব নোৱাৰিম। কিন্তু ইয়াতে মোৰ মৰ্টেলিটি হোৱা নাই। মই পোৱালিকেইটা খুব ধুনীয়াকৈ যত্ন কৰি পেলাই ৰাখোঁ। আৰু ঠাণ্ডাৰ দিনত অকণমান ব্ৰডিং কৰিব লাগে। ব্ৰডিংটো কেনেকৈ কৰিব লাগে মই ইয়াৰ আগত ভিডিঅ' বনাই থোৱা আছে, তাৰ ওপৰতো আপোনালোকে চাই ল'ব, হাঁহ কুকুৰা কেনেকৈ ব্ৰডিং কৰিব লাগে। মেইন কথা আপোনালোকে ব্ৰডিংটোৰ ওপৰত অকণমান গুৰুত্ব দিব লাগিব। আৰু যেতিয়া সিহঁতৰ পাখি সম্পূৰ্ণকৈ গজি যাব, পাখি সম্পূৰ্ণ ওলাই যাব, সেইটো সময়ত আপোনালোকে ব্ৰডিংটো তাৰপৰা আঁতৰাই দিলেও হ'ল। 2টা লাইট দি পেলাই থৈ দিলেও সিহঁতৰ কোনো ধৰণৰ অসুবিধা নহয়। খালি আপোনালোকে ৰাণীখেত ভেকচিনটো বা গাম্বুৰৰ ভেকচিনটো আৰু 28 দিনৰ যোনটো আমি ৰাণীখেত ভেকচিন দিওঁ, এই ভেকচিন 3টাৰ ওপৰত আপুনি গুৰুত্ব ৰাখিব। আৰু বন্ধুসকল, মই প্ৰায়পক্ষত মই 2টা ভেকচিনেই কৰোঁ। মই 7 দিনৰ ৰাণীখেত ভেকচিনটো কৰোঁ আৰু 14 দিনৰ যোনটো গাম্বুৰৰ ভেকচিন, সেই মই 2টা ভেকচিনেই কৰোঁ। তাৰ বাবে আপোনালোকে 3টা ভেকচিন কৰিব, কিয় আপোনালোকে নতুন ফাৰ্মাৰ কিছুমানৰ অভিজ্ঞতা নাথাকে। আৰু মাজে মাজে আপোনালোকে লিগজেন পাউডাৰটো ব্যৱহাৰ কৰি থাকিব। সেইটো এটা খুব ভাল মেডিচিন। লিগজেন পাউডাৰটো বন্ধুসকল সকলো মেডিচিনৰ ওপৰত সকলোৰে বাপেক বুলি ক'লেও ভুল নহয়। যিকোনো বেমাৰত আপোনালোকে লিগজেন পাউডাৰটো ব্যৱহাৰ কৰিব পাৰে। আৰু ভিমাৰেলটো অকণমান ব্যৱহাৰ কৰি থাকিব। ভিমাৰেলটো এটা খুব ভাল মেডিচিন, সেইটো ভিটামিন হয়। ভিমাৰেলটো আপোনালোকে ব্যৱহাৰ কৰি থাকিব। আৰু মেডিচিন লোকেল মুৰ্গীৰ ক্ষেত্ৰত বন্ধুসকল বেছি এটা মেডিচিন দৰকাৰ নাই। তথাপিতো যিকেইটা মেডিচিন দৰকাৰ হয় মই আগতে ভিডিঅ' বনাই থৈছোঁ, সেইখিনি ভিডিঅ' আপোনালোকে গৈ চাই ল'ব। আজি মই এইটো এটা ভিডিঅ' আপোনালোকক বনাই পেলাই দিলোঁ, আপোনালোকৰ অকণমান সুবিধা হ'ব। বহুতে কৈ থাকে যে দাদা 100 পোৱালি পুহিলে আমাৰ কিমানমান টকা লাগিব, বা 300 পোৱালি পুহিলে আমাৰ কিমানমান টকা লাগিব। সকলোকে কমেণ্ট বক্সত উত্তৰ দি থকাটো সম্ভৱ নহয়, মোৰো সময়ৰ কিছুমান অসুবিধা হৈ যায়। তাৰ বাবে মই সকলোৰ কাৰণে এটা ভিডিঅ' বনাই দিলোঁ, যাতে ভিডিঅ'টো চাই পেলাই বহুতৰ অভিজ্ঞতা হ'ব যে আমি 40-50 হাজাৰ টকাৰ ভিতৰত আমি 300 মুৰ্গী পুহিব পাৰিম, আমাৰ থলুৱা লোকেল কুকুৰা। বা যদি 100কৈ ষ্টাৰ্টিং কৰিম বুলি কয়, 100 পুহিলে আপোনালোকৰ 15,000 বা 16,000 টকা এটা খৰচা হ'ব। কিন্তু মই ভাবোঁ বন্ধুসকল, আপোনালোকে 100 পৰা ষ্টাৰ্টিং কৰাতকৈ বস্তু প্ৰচেছ একেখিনিয়ে, খালি ফাৰ্ষ্ট অৱস্থাত অকণমান অভিজ্ঞ হ'ব লাগে। আৰু 1 কোটা উঠাই দিয়াৰ পিছতে 2nd কোটাৰ পৰা আপোনালোকৰ ইমানখিনি অসুবিধা নহ'ব। আপোনালোকে 200 বা 250 বা 300 তেনেকৈ ষ্টাৰ্টিং কৰক। বেছি এটা আপোনালোকে হেৰি কৰিব নালাগে। 200 বা 250 তেনেকুৱাৰ ভিতৰতে আপোনালোকে ষ্টাৰ্টিং কৰক। আৰু আপোনালোকে 1-2 মাহৰ ভিতৰত যেতিয়া পোৱালিখিনি ধুনীয়া গ্ৰোথ লৈ ল'ব, তেতিয়া আপোনালোকৰ মনটোও ভাল লাগিব যে এতিয়া বেচি পেলাই সিহঁতক বিক্ৰী কৰাৰ পিছত আপোনালোকে 20,000 বা 22,000 টকা এটা লাভৰ ঘৰত থাকিব, তেতিয়া ভাল লাগিব অকণমান। কিন্তু 100 পৰা যদি ষ্টাৰ্টিং কৰে, আপুনি 3 মাহ 4 মাহ সময় নষ্ট কৰি পেলাই 7,000-8,000 টকা এটা লাভ পাব। সেই 7,000-8,000 টকাটো আপুনি লাভ যেতিয়া পাব, আপোনাৰ বৰ বিশেষ মনটো ভাল নালাগিব যে 3 মাহ 4 মাহ টাইম লছ হ'ল। তাৰ মাহেকৰ হিচাপত চাবলৈ গ'লেতো 2500 বা 2,000 টকা এটাৰ ভিতৰত থাকিবগৈ। তাৰ বাবে কৈছোঁ মই, প্ৰচেছ একেখিনিয়ে, আপোনালোকে অকণমান খালি কষ্ট কৰিব লাগিব। যদি 300 থলুৱা কুকুৰা পোহে, আপোনালোকে খুব ধুনীয়াকৈ ঘৰখন চলাই লৈ যাব পাৰিব। আৰু ইয়াতে মই আৰু এটা কথা আপোনালোকক জনাই থওঁ যে মই এই ভিডিঅ'টোৰ জৰিয়তে, ভিডিঅ'টো আপোনালোকে অকণমান লম্বা হ'ল, কিন্তু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যাচিছোঁ। মই বন্ধুসকল 2010 চনৰ পৰাই মই ফাৰ্ম বা কৃষিৰ লগত মই জড়িত।
মই 2010 চনৰ পৰাই মই ফাৰ্ম কৰি আহিছোঁ। লোকেল কুকুৰাই হওক বা সোণালী কুকুৰা বা হাঁহ, আমাৰ বতা চৰাই, মই সকলো ধৰণৰ ফাৰ্ম কৰি আহিছোঁ। আৰু ব্ৰইলাৰ ফাৰ্মো কৰিছিলোঁ, কিন্তু ব্ৰইলাৰ ফাৰ্মত মই কিছুমান লছৰ ঘৰত ভৰি দিলোঁ। তাৰ বাবে মই ব্ৰইলাৰ ফাৰ্মটো এতিয়া এৰি দিছোঁ, কিয়নো ব্ৰইলাৰ ৰেটটো কোন সময়ত কি হৈ যায় গমকে নাপায়। তাৰ বাবে ব্ৰইলাৰ ফাৰ্মত মানে আজিকালি দানাৰ খৰচাও বহুত হৈ আহিছে, তাৰ বাবে মই ব্ৰইলাৰ ফাৰ্মটো এৰি দিছোঁ। কিন্তু লোকেল কুকুৰা আৰু হাঁহৰ ফাৰ্ম মই কৰিয়ে আছোঁ। এতিয়া মোৰ তাত লোকেল কুকুৰা বহুখিনি আছে আৰু হাঁহো 800 হাঁহ আছিলে। 800 পৰা মই বেছি এতিয়া মোৰ 400মান হাঁহ আছেগৈ। সেইটো মই মাঘৰ বিহুৰ কাৰণে ৰাখিছোঁ। হাঁহ আৰু লোকেল কুকুৰা এইকেইটা বস্তু মোৰ ঘৰত পাবই। যেতিয়া আপোনালোকে বিচাৰে তেতিয়াই পাব। যদি পোৱালি লাগে পোৱালিও পাব। আৰু বন্ধুসকল, মই তেনেকুৱা কোনো ধৰণৰ ইউটিউব চেনেলটো খুলি পেলাই পইচা উপাৰ্জন কৰিম বা তেনেকুৱা ধৰণৰ মোৰ কোনো লক্ষ্য নাই। মোৰ যিখিনি অভিজ্ঞ আছে সেই অভিজ্ঞখিনি আপোনালোকক অৱগত কৰিব পালে মোৰো ভাল লাগে। যে মোৰ নিচিনাকৈ যদি আৰু কোনোবা এজন ল'ৰাই বা যুৱক যুৱতীয়ে যদি তেনেকৈ ফাৰ্ম এখন খুলি পেলাই যদি অকণমান কিবা এটা লাভ পায় বা কিবা এটা দিশ দেখা পায়, মোৰো ভাল লাগিব। তাৰ বাবে মই ভিডিঅ'বিলাক বনাই পেলাই আপোনালোকক জনাওঁ, যে অৱগত কৰোঁ। যদি বন্ধুসকল ভিডিঅ'টো চাই পেলাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু আশা ৰাখিলোঁ নাথ ব্লগ চেনেলৰ আপুনিও এজন সদস্য হৈ পেলাই আগলৈও যাতে মোৰ ভিডিঅ'বিলাক এনেকৈ চাই পেলাই মোক প্ৰেৰণা জগাই যায়। তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যাচিলোঁ। ধন্যবাদ। জয় আই অসম।